প্ৰথমে সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পল ব্লগছ। আৰু মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আজি হ'ল মাঘ বিহু, আজি হ'ল মাঘৰ 1 তাৰিখ। আৰু অলপমান মেজি জুই চলি আহোঁ, কাৰণ বহুত ঠাণ্ডা লাগিছে, কিন্তু জেকেট চেকেট পিন্ধি ল'লোঁ, কিন্তু ইমান এটা ঠাণ্ডাটো গুচা নাই। মেজি জুইটো লৈ আহোঁ, দৌৰি দৌৰি যাওঁ। মানে দৌৰি দৌৰি গ'লে অলপমান গাটো গৰম উঠিব আৰু ভাল লাগিব। এয়া জুইৰ ওচৰত আহি পালোঁ, ওচৰলৈ যাওঁ। আৰু মই এই মেজিটো প্ৰত্যেক বছৰে ময়ে ৰাতিপুৱাই কি উঠি জ্বলাই দিওঁ, কিন্তু এই বছৰ জ্বলাব নোৱাৰিলোঁ, কাৰণ আমাৰ মানুহ মৰিছে, সেইবাবে নোৱাৰিলোঁ, নাপায় বোলে। গাইজ, জুই শেষ চেক ল'লোঁ, এতিয়া অলপমান ফুৰি আহোঁ মাঘ বিহু বুলি, ক'ত কেনেকুৱা চলি আছে অলপমান চাই আহোঁ। প্ৰথমে চাহটো খাই লওঁ, এই বিস্কুট আৰু চাহ এইখিনি খাই ফুৰিবলৈ যাওঁ। আৰু এয়া চাওক, নাম বহাইছে। প্ৰথমে গাজীটো লৈ যাওঁ, এয়া সেৱা কৰি আছে, সেৱাটো হৈ লওক। আৰু মই এটা ধোৱা আনিলোঁ গাজী ল'বৰ বাবে, এতিয়া গাজীটো লওঁ। এয়া গাজী দি আছে, এয়া হ'ল মোৰ গাজী, গাজীটো লৈ যাওঁ। আমি একেলগে ওলালোঁ এতিয়া চাইকেল লৈ, সিও আহি আছে। আৰু এইটো হ'ল আমাৰ শংকৰ মন্দিৰ, ইয়াতে উৎসৱবিলাক পালন কৰিলে বহুত ডাঙৰকৈ পালন কৰা হয়, আৰু ইয়াত ফাংচনবিলাকো হয়। আৰু আমি এতিয়া যাই আছোঁ, আৰু চাওক আজি সকলোতে মিটিং বহিছে, আৰু আমি যাই আছোঁ। আৰু এফালে নামো বহি আছে, এতিয়ালৈকে মিটিং পাতা নাই, নাম বহি আছে। আৰু এইটো মন্দিৰত পূজা পতা হয়, আৰু ইয়াৰ কাষতে আছে পুলিচ থানা। এইটো হ'ল পুলিচ থানা আমাৰ শুৱালকুছিৰ। আৰু আমি এতিয়া চিৰিয়াখাটী দলং পালোঁ, আৰু অলপমান আগলৈ যাওঁ। এতিয়া শ্বহীদ মেধিখন পাবলৈ হৈছোঁ, বহুত পুৰণা শ্বহীদ মেধি হয়, বহুত বছৰৰ পৰা আছে, একবাৰ দেখুৱাওঁ। আৰু এইটোৱে হ'ল শ্বহীদ মেধি, মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। আৰু গাইজ, ইয়াত মানুহ চাওক, পুৰা একদম ভেলা বুজি জ্বলাই দিছে, আৰু মানুহবিলাকে পুৰা ফূৰ্তি কৰি আছে। আৰু ইয়াত এটা ডাঙৰ চাই মেজি জ্বলাইছে, মই ভালদৰে আপোনালোকক দেখাই দি আছোঁ, ভালদৰে চাই থাকিব। এইটো হ'ল মেজিটো, এয়া চাওক জ্বলাই দিছে। আৰু আমি এতিয়া হালুগাঁও পালোঁ, এতিয়া হালুগাঁৱৰ অলপমান আগলৈকে যাওঁ। আৰু আমি এই ৰাস্তাটোদি সোমালোঁ, ভিতৰৰ ৰাস্তা হয়। আৰু এই ৰাস্তাটো যাই আমি যাই আছোঁ ৰংঘৰ চাবলৈ, আপোনালোকক ৰংঘৰটো দেখাম। আৰু মানুহ চাওক, ৰংঘৰ চাবলৈ আহা। আৰু সেয়া হ'ল ৰংঘৰটো, মই অলপমান ওচৰলৈ যাওঁ। গাইজ, এইটো হ'ল ৰংঘৰটো, আৰু ৰংঘৰৰ ওচৰত আহি পালোঁ, ৰংঘৰটো চাওক একবাৰ। ভিতৰলৈ সোমাই চাওঁ কেনেকুৱা, এই চাওক বহুতো ভাল লাগিছে চাই পেলাই ভিতৰলৈ আহি। আৰু ওপৰলৈও যাব পাৰিলোঁ, ওপৰলৈ যাই আছোঁ, ওপৰত ডেকৰ আয়োজন কৰা আছে তাতে। আৰু এয়া গাইজ, আমি ওপৰলৈ উঠি আছোঁ, এই দুটা উঠি গ'ল, ময়ো উঠি যাওঁ। এই চেৰিগিলা বাঁহেদি বনাইছে, বহুখিনিয়ে ভাল লাগিছে, কিন্তু ভাঙি যায় বুলি ভয় লাগে দেচোন। আৰু এয়া ওপৰত উঠি আহিলোঁ, এয়া চাওক। আৰু এইবিলাক পুৰা বাঁহেৰে সেই কৰিছে, আৰু ওপৰত নৰা আছে। আৰু এই চাওক, এই লাইটবিলাকে বঢ়িয়া ভালদৰে সজাইছে, আৰু এইবিলাক মালাবিলাক দিছে, আৰু ওপৰত জাপিবিলাক আছে, মই ভালদৰে দেখাই দি আছোঁ। আৰু সিহঁতে ওপৰলৈ গৈছে। ইয়াৰ পিছফালে যাওঁ একবাৰ, চাওঁ কি বনাইছে পিছফালে। এয়া চাওক, এটা সৰু চাই মানে কি আৰু ডাঙৰ চাইহে এটা মেজি জ্বলাইছে, এয়া চাওক বঢ়িয়াকৈ বহা যোগাৰ কৰিছে। এয়া চাওক, বহি চহি লওঁ, কিন্তু ভাঙি যায় বুলি ভয় লাগে, ভাঙি নাযায় দেচোন। ভেকচন চলি আছে, সেইফালে ৰাইজৰ মিটিঙো বহি আছে একেলগে। আৰু আপোনালোকক এতিয়া অলপ ভেকচন দেখুৱাওঁ, চাই থাকক। আৰু এয়া চাওক, আমাৰ পুলিচ দাদা, এইটো বেপাৰী, মাছ বেপাৰী, আৰু এইটো ছাগল বেপাৰী, মানে কি বা ছাগল বেপাৰী বুলি কৈছোঁ। আৰু এইটো আমাৰ সৰু পুলিচ দাদা, মানে ভাইটি পুলিচ ভাইটি। আৰু এয়া বিহু, এতিয়া হোটেলত কিবা এটা খাই লওঁ, এই হালুগাঁৱৰ হোটেলত। কি হ'ল, আমি পুৰি বিচাৰিছিলোঁ, কিন্তু পুৰি নাই বোলে সেইখন হোটেলত, সেইকাৰণে আমি অলপ আগলৈ চাওঁ, আগত পাওঁ নেকি। মানে আজি ক'তোৱে ভালদৰে হোটেল খোলা নাই, আৰু হোটেল খুলিছে যদিও পুৰিবিলাক নাই। আমি আহি শুৱালকুছিৰ হোটেলত সোমাব লগা হ'ল। আৰু এই পুৰি নাপালোঁ, আমি ৰুটি পালোঁ, হ'ব দে আৰু চলি যাব।
হে গাইছ এতিয়া অলপমান বালাৰ পৰা আহোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে হয় যে মই আপোনালোকৰ হেলিকপ্টাৰ আৰু বাকী ভেলাঘৰবিলাক দেখাছিলোঁ এইবাৰ ভাবিছোঁ অলপমান হেলিকপ্টাৰ সিদিনা হোৱা নাছিল এইবাৰ হেলিকপ্টাৰখন অলপ ভালদৰে হৈছে সেইকাৰণে অলপমান চাই আহোঁ খোজকাঢ়ি আহিলোঁ আমি এতিয়া আৰু এয়া চাওক হেলিকপ্টাৰখন সম্পূৰ্ণ হৈ গ'ল আমি অলপমান ওচৰলৈ যাই চাওঁ আৰু ইফালে মানুহ আহিছে ফটো উঠিবলৈ এয়া চাওক হেলিকপ্টাৰখন সম্পূৰ্ণ হৈ গ'ল পাংখা চাংখা লাগি গ'ল মালা চালা দি দিলে চাওক বহুখিনি সম্পূৰ্ণ হৈ গ'ল আৰু মই বুজি নাপাৱাৰ ভিতৰত এইটো বস্তু হ'ল ইয়াত মোক কিয় দিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন কিন্তু ভিতৰৰ ফালে চাওক একো নাই অকল ভিতৰৰ ফালে বাঁহ আছে একো ভিতৰৰ ফালে সজোৱা নাই আৰু এইবাৰ উঠিব পৰা কৰা নাই আৰু হ'ব দিয়ক আৰু তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এই ভিডিঅ'টো মই কালিয়ে দিব লাগিছিল কিন্তু কিবা এটা প্ৰব্লেমৰ বাবে কালি দিব নোৱাৰিলোঁ সেইবাবে আজি দিবলৈ ওলাইছোঁ তো যদি আপোনালোকে কিবা যদি ভুল পাইছে তেতিয়াহ'লে মাফ কৰি দিব মোক আৰু নিশ্চয় এটা নতুন ভিডিঅ' লগ পাম ধন্যবাদ।